প্রত্যেক জেলাত এই 52 জনৰুম কেবাং চলি আছে। 52 জনৰুম কেবাং মানে আমাৰ গাঁও সমিতি সব ৰিএক্টিভেট কৰা হৈছে, পুনৰ্গঠন কৰা হৈছে। আৰু গাঁও সমিতিত আমাৰ যিখিনি সংগ্ৰামী সতীৰ্থ আছে, সংগ্ৰামী বন্ধু আছে, সকলোকে প্ৰত্যেক জিলাত এনেকৈ আমি সমবেত কৰি আৰু আমি ইয়াতে মিটিংবোৰ কৰি আছোঁ প্ৰত্যেক জিলাত। জোনাইটো হৈ গ'ল, চিলাপথাৰত হৈ গ'ল, গোৱামুখ, ঢকুৱাখানা, মাজুলী, লখিমপুৰ, গুণাৱতীত হ'ল। আজি ইয়াতো আমি পাতি আছোঁ। ইয়াতো 180খন গাঁৱৰ আমাৰ যিখিনি গাঁও সভা আছে, প্ৰত্যেকটা গাঁৱৰ সদস্যসকল আহিছে। আৰু এখেতসকলক আমি এটাই মেছেজ দিব বিচাৰিছোঁ, আজি কোনো চৰকাৰে আগতে মিচিং সাহিত্য পৰিষদক সাংবিধানিক স্বীকৃতি প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰৰ পুঁজি পাব পৰাকৈ সুবিধা কৰি দিম বুলি কোনো চৰকাৰে আগতে কোৱা নাছিলে। এইখন চৰকাৰে কেবিনেট ডিচিশ্যন লৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে। মিচিং, ৰাভা আৰু তিৱাসকলৰ সাহিত্য পৰিষদক অধিক শক্তিশালী কৰি কেন্দ্ৰীয় চৰকাৰৰ পুঁজি পাব পৰাকৈ, কেন্দ্ৰীয় চৰকাৰে পুঁজি দি আৰু শক্তিশালী কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে প্ৰস্তাৱটো। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আমাৰ যিটো প্ৰস্তাৱ, অসম চৰকাৰৰ প্ৰস্তাৱ, সেইটো পাইছোঁ বুলি আমাক অৱগত কৰিছে। আৰু অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাক অৱগত কৰিছে। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু যিখিনি আমি আন্দোলনকাৰী জাতীয় সংগঠন আছোঁ, আমাকে মাতি মেলি ট্ৰাইপাৰ্টিত ডিছকাশ্যন কৰি এই বিষয়টো আজি 40 বছৰীয়া পুৰণা এই যিটো দাবী, এইটো মীমাংসাৰ ফালে আগুৱাই যোৱাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে। আমি আশা ৰাখিছোঁ অতি সোনকালে আলোচনাবোৰ হ'ব আৰু অতি সোনকালে এই দাবীটোৰ মীমাংসা হ'ব।